নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা আপোনালোকে চাহ তাহ খালেনে? আমি আজি একো খোৱা নাই দিয়ক। এয়া মন্দিৰলৈ যাব ওলাইছোঁ। আজিতো শিৱৰাত্ৰি, আপোনালোকে সকলোৱে জানে। এয়া ল'ৰাটো মই এফালে চাই দিয়া অকণমান। এই হাই বুলি কৈ দিয়া। হাই, নমস্কাৰ। নমস্কাৰ কৈ দিয়া, হাত দুখন যোগ কৰি দিয়া। নমস্কাৰ। আপোনালোকৰ ভালনে বুলি কোৱা। আপোনাৰ নগল ভালনে? আমি পূজালৈ ওলাইছোঁ। আপোনালোকে গৈছেনে বাৰু? ভগৱান শিৱই আপোনালোকক ভালে ৰাখক। আমি যাব ওলাইছোঁ পূজাস্থলীলৈ। যোৱাটো বাৰু আপোনালোকক দেখাম। এতিয়া আহিছোঁ দিয়ক। এয়া আমি আহি পালোহি পূজাস্থলী। এয়া আমি সোমাব লৈছোঁ আৰু দেখিছেনে কিমান মানুহ, বহুত মানুহ হৈছে। প্ৰত্যেক বছৰে হয় বাৰু দেই, বহুত মানুহ ভিৰ হয়। এয়া আকৌ প্ৰসাদ দিয়া ব্যৱস্থা, ইয়াতে ফল মূলবোৰ কাটি আছে তেওঁলোকে। এয়া বন্তি জ্বলাই আছে। এয়া মানুহ দেখিছেনে ভিৰ হৈ আছে, ৰৈ আছে বন্তি জ্বলোৱা। সেইখিনিতো মানুহ বহুত ৰৈ আছে। এইপিনে আকৌ এয়া মানুহ বহি আছে। এয়া আমি আহি আছোঁ বাৰু। এয়া আহি আমি বহিলোঁ। চকী তেওঁলোকে ব্যৱস্থা কৰিয়ে থৈছে বাৰু। তেওঁলোকে ধুনীয়াকৈ বহিছোঁ। ল'ৰাটোক বহাই দিছোঁ। সি আকৌ ঘুকুচা হৈ বহি আছে। মই কৈছোঁ ধুনীয়াকৈ বহিবলৈ দিছোঁ। সি দেখিছেনে ঘুকুচা হৈ বহি আছে। বহাই দিছোঁ তাক। এয়া দেখিছে মানুহ, বহুত ভিৰ হৈছে দেই। মানুহ বহুত ভিৰ হৈ আছে। টাইমটো তেতিয়া 11:30মান বাজিছে। এই মানুহখিনি 11টাৰ পৰা পূজা লাগিছে বাৰু। সেৱা কৰিম। এইখিনি সময়তে মানুহৰ ভিৰটো বহুত হৈছে। এয়া মোৰ একেবাৰে স্কুলীয়া বান্ধৱী, একে সৰু কালৰ LP স্কুলৰ পৰা একেলগে পঢ়া আমি দুজনী। লগ পাই কিন্তু বৰ ভাল লাগিছে। লগ পাই মানে কি আৰু ফুটাফুটি হৈছোঁ আমি দুইজনী দেই। কিন্তু তাইক কৈছোঁ যে আহিবি নে? তাইও কৈছে আহিম দে। তাইও ক'লে যেনিবা লগ পাম দে। লগ পাই কিন্তু ভাল লাগিলে। ঘৰো বেছি দূৰত নহয়, অলপ যাব লাগে। অহা যোৱা কৰি থাকোঁ মাজে সময়ে। তাইও আমাৰ ঘৰলৈ আহে, ময়ো বাৰু তাইৰ ঘৰলৈ যাওঁ। পুৰা কথা পাতিছোঁ দুইজনীয়ে। কিন্তু এতিয়া মানে কি হয়, মিউজিক লাগি আছিলে। মানে গান বজাই আছে ন, শিৱৰাত্ৰি যেতিয়া শিৱ বাবাৰ গান লগাই আছে। এতিয়া গানখিনি লগাই আছে যে কপিৰাইট হৈ যাব বুলি ভয়তে মানে মই হেৰি কৰি দিলোঁ, নাইকিয়া কৰি আকৌ নিজৰ ভইচত মই কৈ আছোঁ। কিন্তু তাইও কথা কৈ আছিলে। আমি দুজনী জমনি কথাই পাতি আছিলোঁ। বোলো সেইখিনিও দিলোঁ হয়, কিন্তু সেই মিউজিকখন লগাই আছে যে, গানখিনি লগাই থকাৰ কাৰণেহে মই দিব নোৱাৰিলোঁ দেই। আৰু এইখিনি সময়ত মানে আৰতি কৰিছে নেকি, মানুহৰ পৰা দেখাও নাপাওঁ নহয়। এয়া তাইক ক'লো বোলো দেচোন তই ভিডিঅ'কণ কৰ। তাইক দিলোঁ দেই কেমেৰাটো ধৰিবলৈ। বোলো ধৰচোন, তই ধৰ বোলো, আমাক অকণমান দেখা। হাই দিছে আপোনালোকক। কথা মানে পুৰা কথা আমাৰ দুজনীৰ। এয়া বাৰু আমি সেৱা ভাগ কৰিবলৈ পালোহি। এয়া মানুহবোৰ আঁতৰি গ'ল যে, আমি ধুমা ধুম আহিছোঁ সেৱা কৰিবলৈ। এয়া জতাই আছোঁ বাৰু। বন্তি গছ জ্বলাব লৈছোঁ তেওঁৰ চৰণত। এয়া আমাৰ জ্বলাই হৈ গ'ল আৰু আমি এতিয়া সেৱা কৰিব লৈছোঁ বাৰু। পূজাৰীয়ে এতিয়া সেৱা মন্ত্ৰ মাতিব। বহুত ভাল লাগিছে গম পায়নে, বহুত ভাল লাগে ইয়াত আহি। এয়া আমি সেৱা লৈছোঁ এতিয়া। তাৰ পাছত আমি ওচৰতে আৰু এখন মন্দিৰ স্থাপিত কৰিছে আজি। এই মই যে ভিডিঅ' এটাত দেখাইছিলোঁ নতুনকৈ বনাইছে বুলি, সেয়া। তাৰ পাছত এয়া আকৌ মানুহ এঘৰত কুকুৰকেইটা কি ধুনীয়াকৈ শুই আছে, সিহঁতকো দেখাই দিছোঁ। এয়া তাইও সেয়া ব্লগ বনাই আছে। দুইজনী হাঁহন আৰু ফূৰ্তি, তাকেহে দেখাই আছোঁ। কুকুৰকেইটা অকণ নাম আছে দেই, দিগন্ত বোলে, আৰু কিবা কিবি নাম আছিলে, তাইহে নাম জানে আৰু। আহি আছোঁ বাটটোত। এইফালে আকৌ আগতে মানুহ নাই, প্ৰায়ভাগ নায়েই, দুই এঘৰ এনেকৈ আছিলে মানে। এইটো চাইডে জংঘল, এইটো চাইডে এই ৰাস্তাটো আকৌ মেইন ৰাস্তাত উঠেগৈ দেই। তাৰপাছত এয়া আমি দুইজনীয়ে কথা পাতি পাতি আহি আছোঁ। এইয়া দেখিছে, এইবিলাক ঘৰ দুৱাৰবোৰ মানে কি ঘৰ দুৱাৰ বনাইছে আৰু মানুহবোৰ উঠি আহিছে যে, ভাল লগা হৈছে। মানুহবোৰ আদান প্ৰদান, আগতে নায়েই, মানুহ নাহেই এইটো ৰাস্তাত, ভয় লাগে। এতিয়া আকৌ মানুহ দেখিছে কিমান মানুহ। এয়া ঘৰেই ঘৰ আৰু ভালো লাগিছে যেনিবা ন, ঘৰ দুৱাৰবোৰ বনালেতো ভালেই লাগে, মানুহৰ দেখিও ভাল লাগে। এইয়া
তাকে আপোনালোকৰো আগত শ্বেয়াৰ কৰিছোঁ আৰু ময়ো স্মৃতি হিচাপে ৰৈ যাব ভিডিঅ'কণ কৰি ৰাখিছোঁ। এয়া মন্দিৰ ভাগ আহি পেলাই পালোহি আমি। ইয়াতো মানুহ হৈছে, কিন্তু প্ৰথমতে য'ত গৈছিলোঁ তাত অগণন মানুহ। ইয়াত মানে মানুহৰ ভিৰটো ইমান নাই, নতুনকৈ পাতিছেতো। আৰু সেয়াত মানুহ সেইখিনিত মানুহ হৈছে যেতিয়া এইফালেও আহিছে বাৰু মানুহ, নহাও নহয়, কিন্তু ভিৰটো কম আৰু ইয়াত। তাতে আমি যি নিছিলোঁ ধূপ চাকি যিমান যি নিছিলোঁ চব মানে সেই মন্দিৰ ভাগতে দিলোঁ। ইয়াত আকৌ একো নানিলোঁ, মানে চাবলৈ আহিছোঁ ইয়াতনো কেনেকুৱাকৈ পাতিছে মানে চাবলৈ আহিছোঁ। সিবছৰৰ পৰা বাৰু ইয়াতো জ্বলাব পাৰিম আৰু আমি। তাৰপিছত আকৌ ল'ৰাটো ভোক লাগিছিলে, তাৰপিছত সেয়া ভোক লাগিছে, সি কান্দিছে। আমি বোলো ব'ল খাই লওঁগৈ ব'ল বোলো। তাৰপিছত ইয়াতে আকৌ খোৱা বোৱা ব্যৱস্থা কৰিছে তেওঁলোকে, সকলো মানুহকে ব্যৱস্থা কৰিছে দেই খোৱা বোৱা। ল'ৰাটোক মানে মোবাইলটো লাগে, মোবাইলটো বিচাৰি আছে। মই বোলো ৰ'বা দেই, মই বোলো ভিডিঅ'কণ কৰি লওঁ। এয়া মানুহ, বহুত মানুহ দেই বহি আছে। তাক বুজাই আছোঁ মানে, মই বোলো ৰ'বা দেই, মোবাইলটো দিম, অলপ পিছত দিম। মুখখন ফন্দাই আছে, মোবাইলটো মানে লাগেই। এয়া মানুহ বহুত ভিৰ হৈছিলে দেই, বহুত। খোৱা টাইমখিনিতো কিন্তু মানুহ বহুত। হ'ব দিয়কচোন, খোৱা বোৱা ব্যৱস্থা কৰিছে যেতিয়া, আৰু ভগৱানৰ প্ৰসাদ মুঠি খাবলৈতো চবৰে মন যায় ন, সেইটো কাৰণে বহুত ভিৰ হৈছে। ঠেলা হেঁচা হৈ গৈছেগৈ, মানে আপোনালোকক কি ক'ম আৰু মই, ঠেলা হেঁচা হৈ গৈছেগৈ। মানে অহা যোৱা বাট এটাই ৰাখিছে যে, যোনফালে খাইছে সেইপিনে আকৌ খোৱা মানুহখিনি আকৌ সেইফালে ওলাই আহিছে, আকৌ নোখোৱা মানুহখিনি সেইখিনিতে ৰৈ আছে। সেইটো কাৰণে মানে অলপ কষ্ট হৈছে। তেওঁলোকে মানে ব্যৱস্থা